দিনাখন ৰভাত তৰিত আলহী হৈ থিয় দিন দুৱাৰ তৰিত গতিকে আমি আহিছোঁ বিয়ালৈ এয়া আমাৰ কইনাৰ ফালৰ পৰা এয়া আমাৰ বিয়া মোৰ মৰমী মোলৈ নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অসম উজ্জ্বল চেনেললৈ। আজি আমি অফিচিয়েল চং এটা কৰিবলৈ আছোঁ অংকুৰ কাশ্যপৰ মনালিছা। গানটো সোনকালে আহি আছে। এতিয়া আমি শ্বুটিঙৰ জেগা পালোহি, শ্বুটিং হ'ব। এফালে খানা বনাই আছে সকলোৱে, কেমেৰা ৰেডি কৰিছে। আমাৰ লিডত আছে সপোন নামটো সপোন জ্যোতি বৰা আৰু সকলোবোৰ আছে। তোমাৰ নামটো কৈ দিয়া। সুদেষ্ণা বৰুৱা। এইফালে সকলোৱে এতিয়া বৰ্তমান মানে পাচলি কটাত লাগিছে। পাচলি আলু পিঁয়াজ পাচলি নপৰে ন? আলু পিঁয়াজটো পাচলিত পৰিব বোলে। গানটো আহিলে সকলোৱে চাব, আদৰি ল'ব, মৰম দিব। এয়া হৈছে অমিতা, তেখেতে মেকআপ কৰিছে, খুব ধুনীয়া মেকআপ কৰে। আগতে দেখিছে চাগে বহুত ক্ষেত্ৰত, বহুত জেগাত। নমস্কাৰ। আৰু আমাৰ লিডত আছে এগৰাকী হিৰোইন, নামটো কৈ দিয়া। নমস্কাৰ, জানিপ্ৰিয়া লালিত। আৰু এখেতকতো চিনি পায়, আমাৰ পিচি ৰদালি আৰু অসম উজ্জ্বলৰ সম্ভৱ নামে পৰিচিত বৰ্তমান। আৰু দেখাই থাকিম, আগলৈ চাই থাকিব ভিডিঅ'টো। লাইক কমেণ্ট শ্বেয়াৰ। ধেমালি কেনেকৈ যাওঁ পাহৰি জীৱনৰে লৰালি ধেমালি কেনেকৈ যাওঁ পাহৰি ভিডিঅ'টো শেষ হোৱা পৰ্যায় আৰু অলপ কাম বাকী আছে। এতিয়া চবে খোৱা বোৱা হ'ল। এতিয়া মই আপোনাক আমাৰ যিজনৰ গান তেখেতৰ লগত চিনাকি কৰি দিম। যিজনে গাইছে সেইজনে হ'ল এজন দাদা। নামটো কৈ দিয়ক। নমস্কাৰ, মোৰ নাম অংকুৰ কাশ্যপ শইকীয়া। এয়া আমাৰ শ্বুটিংখিনি হৈ আছে। মানে বৰ্তমান দৰা আহিছে কইনা চাবলৈ। মানে গানটো যিটো থিম হয় তাৰ বিষয়ত দৰা আহিছে কইনা চাবলৈ। শ্বৰ্ট নাম্বাৰ 1 হয়, এইটো কাট হৈছে, আকৌ এটা হ'ব। ভিডিঅ'টো চাব, বহুত ধুনীয়া সুন্দৰ ভিডিঅ'। আমাৰ সপোন দেখিবলৈ পাইছে, দৰা আহিছে কইনা ঘৰলৈ, কইনা চাহ আনিছে। ভিডিঅ' শ্বুট হৈ আছে। এইটো প্ৰথম টেক নাম্বাৰ 2, শ্বৰ্ট 2। আজি কমপ্লিট হৈ যাব ভিডিঅ'টো। নমস্কাৰ বন্ধুসকল, অলৰেডি গানটোৰ নাম গম পাইছে, মনালিছা। যিজনে গাইছে অংকুৰ কাশ্যপ শইকীয়া। তেখেতে হ'ল অংকুৰ কাশ্যপ শইকীয়া, ঘৰ লখিমপুৰ ঢকুৱাখানা। তেখেতৰ ঘৰ খুব সুন্দৰ কণ্ঠ, খুব ধুনীয়া গীত। আপোনালোকে সকলোৱে শুনিব। গানটোৰ বিষয়ে অকণমান দাদাই ক'ব অকণমান। গানটো মানে কি ভাবত লিখিছিলে, কি ভাবি লিখিছিলে, বা কেনেকুৱা কথা এইবিলাক কোনে লিখিছিলে, কি কথাখিনি একচুৱেলি মোৰে হয়। মোৰ দাদা এজনৰ লগত ৰেকৰ্ডিং কৰিছিলোঁ আৰু লখিমপুৰত কামটো কৰা হৈছিল মিউজিকখিনি। বাকীখিনি ভিডিঅ' সহায় আৰু কামটো কৰিবলৈ ৰিক্স ল'লে। আৰু মই আহিছিলোঁ ডিব্ৰুগড়, মই আহি পালোঁহি। আৰু ভাল লাগিলে আৰু গোটেইখিনি আপোনাকো লগ পাই ভাল লাগিলে বাৰু। থেংক ইউ। গানটো আপুনি নিজে লিখা, আজি লখিমপুৰত লিখা। আপোনাৰ কিমান দিনৰ আগত হ'ল লিখা? 3 বছৰ আগত। 3 বছৰ আগত লিখিলে। আচ্ছা, ঠিক আছে। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ। ও মোৰ ৰাধিকা ইমানেই ধুনীয়া, তোমাৰ ওঠৰ কলা দিলে কালে কলিজা। অমিতা এজনে আমাৰ যিজনে আজি ভিডিঅ'টো ডাইৰেকশ্যন কৰি আছে। কামখিনি অলৰেডি সমাপ্ত হৈছেগৈ ন? আৰু কিমান বাকী আছেগৈ শ্বৰ্ট?
আৰু 3টা শ্বট আছে। ভিডিঅ'টোৰ ওপৰত তেখেতে অকণমান ক'ব, আচলতে স্ক্ৰিপ্ট বা থিমটো ক'ব আপোনালোকক, গম পাব যেতিয়া বুজি পাব। অকণমান থিমটো কৈ দিয়ক। থিমটো মানে কি, এজন গাঁৱলীয়া সহজ সৰল ল'ৰা, মানে যিজন মই যিজন ই কৰিছে, আৰু সৰুৰে পৰা সি ভাল পায়, একেলগে খেলা ধূলা কৰি ডাঙৰ দীঘল হৈছে। কিন্তু ই মানে বহুত দৰিদ্ৰ মানুহৰ ঘৰৰ ল'ৰা, আৰু ছোৱালীজনীক ভাল পাওঁ বুলি মনতে ভাবি থাকে, ক'ব নোৱাৰিলে বা ক'ব নোৱাৰিলে। তাৰপিছত অৱশেষত তাইক চাবলৈ ল'ৰা আহিলে, বিয়া ঠিক হ'ল। শ্বৰ্টকৈ কৈছোঁ, তাৰপিছত বিয়া হৈ যায়। তাৰপাছত আৰু মানে ট্ৰেজেডি আৰু তেনেকুৱাই। মানে তেখেতৰ ভাল পোৱা ছোৱালীজনী বিয়া হৈ যায় অন্য এজন ধনী মানুহৰ ল'ৰালে, যিজন চহৰত থাকে। আৰু থিমটো ওপৰতে এজন দুখীয়া সহজ সৰল ল'ৰা, এখন গাঁৱৰ পৰিৱেশত শ্বুটিং হৈছে, সম্পূৰ্ণ এখন গাঁৱৰ পৰিৱেশত। চুঙি হয় ন জেগাখন, চাই ভাল পাব, চাই ভাল পাব। চুঙিত হৈছে বহুত নেচাৰেল পৰিৱেশ হয়, বহুত ধুনীয়া জেগা হয়, আৰু বিশেষকৈ গানটো ধুনীয়া আৰু ভিডিঅ'টো ভাল হ'ব। আৰু প্ৰথম ভিডিঅ' কৈছোঁ আমি সকলোৱে প্ৰথম ভিডিঅ' কৈছোঁ। প্ৰথম হৈ আপোনালোকে যদি কিবা ভুল দেখে আমাক জনাব, কমেণ্টত জনাব, ভিডিঅ'টো কমেণ্টত বা মানে উদঙাই দিব। এয়া আমাৰ সন্ধান চিনি পায়, তাক অলপমান সম্ভৱ আমাক সকলোকে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। মানে যিহেতু আপোনালোকে আমাক উৎসাহ দিলেহে আমি আৰু নেক্সট কিবা কৰিব পাৰিম, আগবাঢ়ি যাব পাৰিম। বা আপোনালোকৰ অকণমান লাইক বা শ্বেয়াৰ বা কমেণ্ট এটাই আমাক বহুত উৎসাহ দিব পাৰে, নহয় জানো? আৰু আমি উঠি আহিছোঁ, গতিকে উঠি অহা প্ৰজন্ম আৰু নতুন প্ৰজন্মখিনি কৈছোঁ, তোমালোকেও আদৰি লোৱা ভিডিঅ'টো, তোমালোকে চাবা আৰু তোমালোকে কৰিব পাৰিবা, সকলোৱে কৰিব। আমি একদম নতুন কোনো নাই, কোনো শিকিছোঁ নাই, কোনো ট্ৰেইনিং লৈছোঁ। জাষ্ট মনালিছা দ্বিতীয় দিনীয়া ভিডিঅ' শ্বুট আৰম্ভ হৈ আছে। আজি বেছিকৈ একটা শ্বুট নাই, আমি কেইটাই আছোঁ। লিডত হিৰ'ইন সপোন, মই, আমাৰ অমিত দা ডাইৰেক্টৰ, মেকআপ আৰ্টিষ্ট, সকলোখিনি তেওঁ চাইছে দেই। ভিডিঅ'টো ভাল হ'ব। আমাৰ এজন কেমেৰামেন গুলুমুলু, তেখেতক গুলু বুলি মাতে সকলে। আৰু পাছত থকাজন সকলোৱে চিনি পাইছে নহয়, সপোনৰ ছাইডত থকাজন কথা কৈছোঁ। আমাৰ ইফালে থকাজন কথা কৈছোঁ, আমাৰ দাদা অকণমান হাই হেল্ল' ক'ব আৰু বৰ লাজ কৰে এখেত। আহক, কাট দাদাই ক'ব ভিডিঅ' কৰি এনেকুৱা লাগিছে। বহুত বেছি ভাল লাগিছে। চিনি পাই নহয়, এখেতক সকলোৱে চিনি পায়, জানদা বুলি পৰিচিত ন। বহুত ভাওনা কৰে, বহুত ধুনীয়া ভাওনা কৰে, ৰাস কৰে, টেলেণ্টেড, বহুত টেলেণ্টেড এওঁলোক। ভিডিঅ'ৰ থিমটোত যিজনীয়ে মোৰ ছোৱালীজনীক লৈ গুচি যায়, সেইটোৱে আছে সেই মহাকালটো, সপোনীয়া নাম। অন্তৰ ভাঙি লৈ গুচি যায়। বহুত কান্দিছোঁ। আৰু মোক যিজনীয়ে এৰি থৈ গুচি যায়, তেওঁ হৈছে, আহক তুমি অকণমান আহা, ওলাই দিয়া, আমাৰ মানে দৰ্শকক তোমাৰ চাব খুজিছে। তোমাৰ নামটো কৈছিলা তুমি। এজনী সেইজনী যিজনীয়ে মোক এৰি থৈ গুচি যায় দুখীয়া বুলি, আৰু আমাৰ এই সুন্দৰ এজন যুৱকৰ লগত তেওঁ গুচি যায় বিয়া হৈ। থিমটো মই মৰম দিব নাজানো একচুৱেলি, হয় বাৰু। ভিডিঅ'টো চাব, ভাল লাগিলে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু বিশেষকৈ ব্লগটো চাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, প্লিজ ছাবস্ক্ৰাইব। ৰিয়েল লাইফত নহয় দেই, ৰিয়েল লাইফতে। নমস্কাৰ বন্ধুসকল, শ্বুট কমপ্লিট অলৰেডি, মনালিছা ভিডিঅ'টো আজি ফিনিচিং শ্বুট দিলে, লাষ্ট শ্বুট। অমিতা কেনেকুৱা লাগিলে আজি লাষ্ট শেষ হৈ গ'ল আমাৰ? ভাল লাগিলে, বহুত ভাল লাগিলে। যথেষ্ট কষ্ট হৈছে আমাৰ সকলোৱে, আৰু সকলোখিনিয়ে আমাক সহায় সহযোগিতা কৰিলে। আশা কৰোঁ আপোনালোকৰ মৰম চেনেহ পাম বুলি ভাবিছোঁ, আৰু যিমান পাৰে আমি আমাৰ ফালৰ পৰা যিমান পাইছোঁ দিছোঁ, বাকী আপোনালোকে আদৰি ল'ব, মৰম চেনেহ দিব, আৰু ভিডিঅ'টো অতি সোনকালে শুভ মুক্তি দিয়া হ'ব। আৰু কিছুদিন অপেক্ষা কৰক, আপোনালোকলৈ আগবঢ়াই দিয়া হ'ব। তাকে আপোনালোকৰ মৰম চেনেহ বহুতেই প্ৰয়োজন, আৰু আমাক এনেকৈ আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰিব। ধন্যবাদ। বাই বাই।